হেল্ল' গাইছ মৰমৰ ৰাইজ আপোনালোকে চাই আছে গোলাকণি। আজি আমি গৈ আছোঁ ম'হ যুঁজ চাবলৈ। মানে মই যাম আৰু এখন চাইকেলখন লৈ ল'ম। চাইকেলখন মই ভালকৈ লৈ আহিছোঁ। চাইকেলখন লৈ পেলাই এতিয়া ম'হ যুঁজলৈ যাম। তো এতিয়া গৈ থাকোঁ আৰু ম'হ যুঁজৰ খালিতহে আপোনালোকক লগ পাম আৰু চাই থাকিব আপোনালোকে গোলাকণি। এতিয়া আহি ম'হ যুঁজৰ ফিল্ড পাই গ'লোহি। তো আপোনালোকক ম'হ অলপ দেখাই দিম। তো চাই থাকিব আপোনালোকে গোলাকণি। তো গৈ আছোঁ এতিয়া ম'হ চাবলৈ। এইকেইটা ম'হকেইটা ৰখাই থৈছে চাওকচোন। এটা বগা ম'হ, সেইটো বগা, আৰু এইফালে ক'লা এটা আছে। ক'লা এটা বগা এটা এইখিনিতে ৰাখি দিছে। আৰু ঢেৰ ম'হ আছে, বহুত ম'হ আছে, আপোনালোকক দেখাম ৰখক। এইটো এটা ম'হ ৰাখি থৈ দিছে চাওক আপোনালোকে। এইটো ক'ৰ পৰা আহিছে দাদা আপোনালোক? মৰিগাঁও। মৰিগাঁও কোন জেগাৰ পৰা আহিছে? মৰিগাঁও কোন জেগাৰ পৰা আহিছে? মৰি মুছলিম গাঁও। ধেৰ ডাঙৰ ডাঙৰ ম'হ আহিছে। আৰু দেখাম আপোনালোকক যুঁজ অলপো দেখাম, চাই থাকিব আপোনালোক। আজি যুঁজখন একে ধামাকা হ'ব। ঢেৰ ম'হ আহি আছে, ডাঙৰ ডাঙৰ ম'হ, পুৰা ধামাকা হ'ব। ই লৈ গৈ আছে কমিটিৰ ওচৰত দেখাব গৈ আছে, মানে নাম চাম দিব গৈ আছে। আৰু এইফালে আনি আছে আৰু দুটা ম'হ। চাওক একদম ধামাকা খেল হ'ব আজি, পুৰা ভাল লাগিব চাই। এইটো এটা ডাঙৰ ম'হ লৈ গৈ আছে চাওক। এইটো এটা ডাঙৰ ম'হ লৈ গৈ আছে। এইটো এটা ডাঙৰ ম'হ। এইয়া সেৱা কৰি গৈ আছে এতিয়া লৈ কমিটিৰ ওচৰলৈ লৈ গৈ আছে। আৰু কেইটামান ডাঙৰ ডাঙৰ ম'হ চাব আহিছোঁ। কেইদিনমান আগত আমচৈ ম'হটো দেখাইছিলে যে আপোনালোকে দেখা পাইছিলে ভিডিঅ'ত। তো এইটো ম'হটোৱে হৈছে এইটোৱে হৈছে আমচৈ ম'হটো। আৰু বহুত ম'হ আছে, ঢেৰ ম'হ আছে, এসোপামান ম'হ আহিছে আজি। অলপ দেখাই দিম। দেখিছেনে সেইবিলাক ম'হ? ঢেৰ ম'হ আছে। এইটো এটা ৰাখি থৈ দিছে। এইটো এটা ম'হ ৰাখি থৈ দিছে। আৰু এইফালেও এটা আছে। এইটো এটা ডাঙৰ ম'হ ৰাখি থৈ দিছে চাওক আপোনালোকে। এইটো দেখিছেনে? পুৰা ডাঙৰ আছে। আহি আমাৰ গাঁৱৰ ম'হটো ৰাখি থোৱা জেগাটো পাই গ'লো। সেইটো তিনিটকীয়া চৰৰ পৰা কিনি আনিছে। বহুত ডাঙৰ ম'হ, অকণমান দেখাই দিব। বেয়া কৰিলে দেখিছে? এইটো এটা ম'হ, সেইটো হৈছে আমাৰ গাঁৱৰে ম'হ। সেইটো হৈছে ভৱেহিৰা ম'হটো। ম'হ চহ চাই আহিলোঁ। এতিয়া অকণমান ঘূৰিব যাওঁ, আৰু কেইটামান ম'হ চাওঁগৈ। ঢেৰ ম'হ আহিছেতো, বেলেগ বেলেগ ম'হো আহিছেতো। সেইকেইটা ম'হ অলপ চাওঁগৈ আৰু। দমাল বেতনিত ফাৰ্ষ্ট প্ৰাইজ পোৱা ম'হটো হৈছে এইটো মোহন হীৰা ম'হটো। সেইটো ৰাখি থৈ দিছে। এইটো দমাল বেতনিত ফাৰ্ষ্ট প্ৰাইজ পাইছে এইটো ম'হে। আৰু কেইটামান আনি আছে ৰাস্তাইদি, সেইকেইটা দেখাই আছোঁ আপোনালোকক। অলপ দেখাই আছোঁ। লৈ গৈ আছে সিফালে লৈ গৈ আছে। এইফালে ৰাখিব চাহ জেগাত। সেইকেইটা লৈ গৈ আছে। ম'হ কিমান চাম আৰু এতিয়া অকণমান যুঁজ অকণমানকে চাওঁ বোলো। যুঁজ অকণমান চাবলৈ আহিছোঁ এতিয়া। এই আগত যুঁজি আছে, মানুহ একদম জুম খাই আছে, দেখিছে নহয়? দৌল মানে ম'হ হালে যুঁজিয়ে আছে। কিমান টাইম লাগি এতিয়ালৈ যুঁজিয়ে আছে। ৰখক দেখাই আছোঁ আপোনালোকক। জংঘলী মানুহ আনি কি ভাল কাম কৰিব জংঘলে কৰিব। দৌৰিলে এতিয়া ম'হ এটা লৈ আহিছে, দেখাই আছোঁ। এইটো ম'হ যুঁজাবলৈ নিছে নেকি? খুৰা ম'হটো ক'ৰ পৰা আনিছে? বেতনিৰ পৰা। এতিয়া যুঁজাবগৈনে? অঁ, এইটো ম'হটো এতিয়া আপোনালোকক দেখাইছোঁ, যুঁজাবলৈ লৈ গৈ আছে। এইটো ম'হটো এতিয়া আপোনাৰ যুঁজাবগৈ আৰু এইটো ম'হটো। তো চাই থাকিব আপোনালোকে। এতিয়া গৈ আছোঁ আৰু এখন যুঁজ চাবলৈ। এইফালে ফ্ৰণ্টত ম'হ ৰাখি থৈ দিছে। এইকেইটা ম'হ দুটা ৰাখি থৈ দিছে। ক'ৰ পৰা আনিছে নাজানো বাৰু। তো এতিয়া ম'হৰ যুঁজ চাবলৈ গৈ আছোঁ। এতিয়া অকণমান ম'হৰ যুঁজ চাই লওঁ। গৈ থাকোঁ আৰু। এইটো ম'হটো নাকি ধৰিব পৰা নাই। যুঁজ চোৱা নাই বাৰু এতিয়ালৈ। যুঁজ চাম আৰু অলপ পিছত।
এইটো মহটো চাওক আপোনালোকে নাকিয়ে ধৰিব পৰা নাই মানে নাকটো ধৰিব পৰা নাই নাকৰ ৰছীডাল যে সোমাই দিয়ে নাকটো ধৰিব পৰা নাই জিকি আছে দাদা মহটো জিকিছে নে দাদা মহটো জিকিছে জিকিছে ন জিকি গৈছে এইটো মহটো জিকি গৈছে এতিয়া এইটো মহটো জিকিল মানে এইটো মহটো জিকি গ'ল দেখা আছো আমাৰ লগত এয়া চাপ ফালি গৈছে এইডোখৰ ফালি গৈছে দেখিছে ৰঙা হৈ আছে এইডোখৰ মানে মহে সানোতে ফালি গৈছে এতিয়া মহটো নাকটো ধৰি ল'লে সানি মহটো জিকি গ'ল মানে বহুত ভাল লাগিছে মহটো জিকি গ'ল নাকটো ধৰি ল'লে প্ৰভাত মেধি মহটো এইটো হৈছে আমচৈ মহ তো তেখেতৰ ভিডিঅ'টো আপোনালোকক অকণমান আগত দেখাইছিলোঁ তেখেতে এতিয়া মহটো যুঁজাবলৈ লৈ আহিছে চাওঁ আজি যুঁজখন কেনেকুৱা হয় তো এতিয়া চাই থাকিব আপোনালোকে ঘোলাকণি আৰু যুঁজখন কেনেকুৱা হয় সেইটো চাম মই চোৱা মানে আপোনালোকে চোৱা আপোনালোকক দেখাম তো চাই থাকিব আপোনালোকে ঘোলাকণি এতিয়া আপোনাৰ প্ৰভাত মেধি মহটোৰ পূৰা ৰেডি হৈ গ'ল আৰু এতিয়া যুঁজাবলৈহে বাকী আছে যোনটো মহ যুঁজাব সেই মহটো অনা নাই এতিয়ালৈ বৰ্তমান ফিল্ডলৈ তো সেইটো মহ যুঁজাব আজি দৰ্শক চাব দৰ্শক কিমান আছে দেখিছে এইফালেও আছে দৰ্শক চাওক এই তেতিয়া দৰ্শক ইমান নাছিলে এতিয়া বহুত হৈ গ'ল মানে দৰ্শক হৈ গ'ল তো এতিয়া ম'হৰ যুঁজ উপভোগ কৰোঁ তো আপোনালোককো দেখাম তো চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো এয়া চাওক মহটো নাকি আহিলে এতিয়া মহকেইটা যুঁজ হ'ব এই ইটো মহে যুঁজা নাই আৰু দুইটা ৰখি আছে পূৰা এতিয়া যুঁজিব এতিয়া আপোনালোকৰ যুঁজখন উপভোগ কৰক তো এতিয়া যুঁজখন চাওক আপোনালোকে এতিয়ালৈ যুঁজা নাই বৰ্তমান যুঁজিব আৰু দুইটা মহে ফেৰ পাতি আছে তো এতিয়া যুঁজিব আৰু বেছি টাইম নাই আৰু এই ধৰ গণা ধৰ 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 ভালকৈ ধৰ এয়া এতিয়া যুঁজখন চাওক আপোনালোকে এই মানুহজনে ডিষ্টাৰ্ব দি আছে মানুহজন কি কৰোঁ বাৰু এই বাদ দিয়াহে মানুহজনে এই মহা যুঁজ খালি বে আবে এতিয়ালৈ যুঁজা নাই মহালে যুঁজা নাই এতিয়ালৈ বৰ্তমান চাওকচোন কেনেকৈ আছে এতিয়ালৈ মানে শিঙে ধৰা নাই আৰু ফেৰ পাতি আছে কমিটি ইফালে গৰম হৈ আছে ইফালে মহে যুঁজি আছে কমিটি গৰম ম'হ যুঁজ আৰম্ভ আবে তেতিয়াও এনেকৈ চালোঁ এনেকুৱাই কৰি আছিলে সৰু মহালে আৰু এতিয়া ডাঙৰ মহালেও এনেকুৱাই কৰি আছে কি কৰিম আৰু কওকচোন আপোনালোকে কি কৰিম আৰু মহেও এনেকুৱা কৰি থাকে আৰু যুঁজখন আপোনালোকক উপভোগ কৰিব বুলি আপোনালোকক দেখাব বিচাৰিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ এতিয়ালৈ মহে যুঁজাই নাই লাগি গ'ল ম'হৰ যুঁজ আৰম্ভ আপোনালোকে চাওক কেনেকুৱা যুঁজিছে চাওক ম'হৰ যুঁজ চাওক খালি ম'হৰ যুঁজ চাওক আপোনালোকে কেনেকুৱা যুঁজিছে বে বা ধুনীয়া পলাল ম'হ যুঁজ কেইদিনমান ভিডিঅ'ত দেখা মহটো আপোনালোকে আমচোৱা মহটো দেখিছিলে বিগ মহ ভুলকে বনাইছিলে আমচোৱা মহটো ভুলক তো সেইটো মহটো হাৰি গ'ল এতিয়া এই মহটো ধৰিব পৰা নাই নাকিডাল তো এতিয়া ধৰি আছে এই চাওক আপোনালোকে এইটোৱে হৈছে প্ৰভাত মেধি মহটো আমচৈ মহ তো এতিয়া হাৰি গ'ল আজি হাৰি গ'ল এই খেলত হাৰে জিকা চবৰে থাকে মোৰো থাকে বাৰু আপোনাৰো থাকে চবৰে থাকে মহো এনেকুৱা তো এইটো মহটো এতিয়া হাৰি গ'লে তো এতিয়া প্ৰভাত মেধি মহটো এইটো তো এতিয়া মানুহবিলাকে লৈ গৈ আছে তো আপোনালোকে চাওক এইটো মহটো নাকি একে লগতে ধৰিব দিয়ে মানে নাকি যে লগতে ধৰিব দিয়ে এইটোৱে হৈছে প্ৰভাত মেধি আমচৈ মহ এয়া চাওক আৰু দুটা মহ ৰাখি আছে ক'ৰ পৰা আনিছে নাজানো ক'ৰ পৰা আনিছে বা দাদাজনক সুধিব লাগিব ক'ৰ পৰা আনিছে দাদা মহকেইটা ক'ৰ পৰা আনিছে
ভলুকাগুৰিৰ পৰা আনিছে, ভলুকাগুৰিৰ পৰা মহ আনিছে। তো আপোনালোকে চাই দিব গোলাকণি। অঁ এই দাদাজনে কৈছে ওচৰলৈ নাহিব, নালাও দিয়ক আপোনাৰ মহটো। ডিষ্টাৰ্ব কৰি আছে ন, তো দাদাজনৰ মহটোৱে অলপ ডিষ্টাৰ্ব কৰি আছে। এইটো মহটো মোৰ বেকগ্ৰাউণ্ডত আছে। তো আপোনালোকে যুঁজালে নে দাদা? যুঁজালে। কি হ'লে আপোনাৰ? এটাৰ লগত জিকিলে আৰু এটাৰ লগত হাৰিলে। তেখেতৰ মহটো এতিয়া ৰখি আছে। তো আপোনালোকে চাই থাকিব খোলাখনি। এতিয়া যুঁজ অলপমান চাওঁ মই অকণমান মহৰ যুঁজ চাওঁ। এনেকৈ চব মহ দেখা দিলে কি হ'ব, অকণমান যুঁজো চাব লাগে। তো এতিয়া যুঁজ চাবলৈ গৈ আছোঁ। পৰঠা খাই লৈছোঁ 4টা, পেটটো ভৰাই লৈছোঁ অকণমান। এতিয়া অকণমান যুঁজ চাওঁ। গৈ যায় পলাই চকিয়ালে, মহৰ যুঁজ চাব আহিলে নপলাবি বে। ঐ লাগিব দিয়ে আমি আমন্ত্রণ জানাইছিলোঁ এতিয়া চাব আপোনালোকে একদম ধামাকা খেল এখন হ'ব। মোহন হীৰা কলংপাৰ আৰু ইজনৰ কথা কিটো ক'লে নাজানো। তো এতিয়া ধামাকা খেল এখন হ'ব, আপোনালোকক দেখাম। তো চাই থাকিব। মই এতিয়া ফিল্ডৰ মাজত আছোঁ, ফিল্ডৰ মাজত মই বহি আছোঁ। তো এইফালে দৰ্শক আছে, দৰ্শক কিমান দৰ্শক আছে চাওক আপোনালোকে। একদম দৰ্শক দেখাই দিছোঁ চাওক না কেনেকুৱা। এইফালে সূৰ্য উদয় হওঁ হওঁ হৈ আছে, কেনেকুৱা দৰ্শক আছে। এতিয়া মোহন হীৰা মহটো লৈ আহিব। এতিয়া যুঁজখন চাম, আপোনালোকক দেখাম। তো চাই থাকিব আপোনালোকে। আপোনালোকক দেখাম এই মোহন হীৰা মহটো লৈ গৈছে। এইটো আমাৰ গাঁৱৰে মহ হয়, কেনেকুৱা যুঁজে চাব হা। এতিয়া প্ৰথম প্ৰাইজ লৈছে বেতনিত। এতিয়া মহৰ যুঁজখন আৰম্ভ হ'ব। এতিয়া এই মোহন দাই আমাৰ মহটো ধৰি লৈ গৈ আছে আৰু এতিয়া যুঁজখন আৰম্ভ হ'ব। আপোনালোকে চাই থাকিব ঘোলাকণি। এতিয়া যুঁজখন হ'ব এতিয়া। তো এতিয়া যুঁজ আৰম্ভ হ'ব। এতিয়া এই মহ লৈ গৈ আছে, যুঁজাব। এতিয়া মই বহি লৈছোঁ, এইখিনিত বহি লৈছোঁ অকণমান বহি লৈছোঁ। মহৰ যুঁজখন চাওঁ এতিয়া। এইয়া লাগি গ'ল মহে যুঁজ। কেনেকুৱা লাগে আপোনালোকে মহৰ যুঁজখন চাব? বেলেগ যুঁজে এহাল মহে, এইহাল মহ আল্টিমেট যুঁজে, আল্টিমেট। অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম ৰখক। এইজন আমাৰ ভিনদেউ ৰখি আছে, তেখেতৰ ওচৰৰ পৰা অকণমান ভিডিঅ'টো ভাটিবেলা টাইমত যুঁজ এখন আপোনাৰ ভাটিবেলা টাইমত যুঁজ। কলগছ চিলাই দিছে। তো চাই থাকক আপোনালোকে যুঁজখন। এই কমিটি আজি ভাগি পেলাই লৈ গ'ল। এই দৰ্শক পলাল যুঁজ, আমাৰ মহৰ যুঁজ। মোহন হীৰা জিকিলে। এতিয়া বৰ্তমান এইটো মই জিকিলে। তো আপোনালোকে চাই থাকিব ঘোলাকণি। এইটো মই জিকিলে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ মহৰ যুঁজ এখন। তো দেখাবলৈ পালোঁ, সেইটোৱে মোৰ ভাল লাগিলে। তো এতিয়া এইটো মহটো ধৰিব পৰা নাই। এতিয়া ধৰিব, এই মহটো জিকিলে। এতিয়া ধৰিব, এতিয়া নাকটো ধৰিব পৰা নাই। তো এতিয়া নাকটো ধৰিবলৈ গৈ আছে। আৰু এখন যুঁজ আৰম্ভ হ'ব। এতিয়া আপোনালোকক দেখাই আছোঁ যুঁজখন। এই মহকেইটা যুঁজাব এতিয়া। এইটো মহৰ যুঁজ। এয়া মহ লৈ আহিছে এতিয়া আমাৰ গৈ আছে কমিটি ওচৰলৈ গৈ আছে। এইফালে দৰ্শক আছে, দৰ্শক ফেৰপাতাই লৈ গৈছে। এই হাল মহ যুঁজাব এতিয়া। মই বহি লওঁ অলপ, তো বহি লৈছোঁ যুঁজখন দেখাবলৈ।
এই মহল খোচাখুচি কৰোঁতে আমি সময় এতিয়া নিৰ্ধাৰণ কৰা নাই সৰু মহল তো চাওক ম'হৰ যুঁজখন চাওক যুঁজি আছে ম'হহালে বৰ্তমান 1 মিনিট টাইম অতিক্ৰম কৰিলে ম'হহালে তো চাওক আপোনালোকে ম'হৰ যুঁজখন এতিয়ালৈ পলোৱা হোৱা নাই তো এতিয়া যুঁজি আছে ম'হহালে একদম বঢ়িয়া যুঁজিছে ধুনীয়া যুঁজিছে আমাৰ ম'হহালে তো চাওক আপোনালোকে উদুৰা শইকীয়া আৰু জোনাম মেধি মহল 1 মিনিট সময় অতিক্ৰম কৰি 2 মিনিটত ভৰি দিছে 2 মিনিটৰ ভৰি দিলে কমিটিয়ে কৈ দিলে আপোনালোকক 2 মিনিটৰ ভৰি দিলে আৰু কেনেকুৱা যুঁজিছে চাওক মাথাই মাথাই যুঁজ কাকত চেপি আৰু বেলমূৰীয়া খেল এখন কাকত চেপি আৰু বেলমূৰীয়া খেল তো আপোনালোকে চাওক খেলখন কেনেকুৱা পায় এইবিলাক মানুহবিলাক ভিডিঅ' কৰাত ব্যস্ত আপোনাক আমি ঘোষণা কখন বিচাৰিছোঁ মৰিগাঁও নিৰ্বাচনী বজাৰ হৈ আছে আপোনাক ঘোষণা কখন বিচাৰিছোঁ আপুনি যদি নহয় ঘোষণা কখন আহিলে ভাল হয় আপোনাৰ মহটোৰ বাবে জোৰ এটা আহিছে নিৰ্বাচনী বজাৰ ইয়াত আছে আপোনাৰ মহটো জোৰ এটা আহিছে আমাৰ কমিটিৰ লগতে বহি আছে তেখেতসকল আপুনি যদি নাথাকক অনুপলমে বজাৰ হৈ আহক এইজন মানুহজন ধৰি আছে ক'ৰ পৰা আনিছে সুধিম অ' খুৰা মাক ধৰিব পাৰিলে ন ক'ৰ পৰা আনিছে মহটো জানপাৰাৰ পৰা আনিছে এইটো মহটো চাওক আপোনালোকে চাওক এই মহটো এইমাত্ৰ জিকিছে তো আপোনালোকে চাওক এইটো মহটো জানপাৰাৰ পৰা আহিছে এই সেয়া লৈছে কমিটি ফাণ্ডত সেইজন দাদা এই দাদাজনৰ মহ সেইটো জানপাৰাৰ পৰা আনিছে তেখেত জিকি গ'ল এইমাত্ৰ তো এতিয়া আকৌ বেলেগ এটা মহ লৈ গৈ আছে সেই মহটো যুঁজাব এতিয়া এতিয়া তেখেতৰ মহটো নাকি আহিবলৈ বাকী আছে তেখেতৰ মহটো লৈ তো এতিয়া যুঁজখন উপভোগ কৰক আপোনালোকে এয়া চাওক এতিয়া মহটো লৈ গৈ আছে বৰ্তমান যুঁজাবলৈ লৈ গৈ আছে তো আপোনালোকে চাওক দমৰা মহৰ যুদ্ধ তো কেনেকুৱা হয় আপোনালোকে জনাব এই টাইম নল'ব যেন লাগিছে মোৰ টাইম লগাই মহৰ যুঁজ এখন দেখাম বুলি ভাবিছিলোঁ তেওঁলোকে যুঁজি গ'ল বৰ্তমান এতিয়া লাগি গ'ল দমৰা মহৰ যুঁজ এইখনক কয় আপোনাৰ এতিয়া দমৰা মহৰ যুঁজ চাওক আপোনালোকে মানুহজন অকণমান আঁতৰ হৈ দিলে ভাল লাগিল হয় বঢ়িয়া বঢ়িয়া কেনেকুৱা দাঙি দিছে চাওক কেনেকুৱা দাঙি দিছে চাওক আপোনালোকে কেনেকুৱা দাঙি দিছে মহহালে বুজিছে কেনেকুৱা পলাইছে সকলোৱে কাম বন ক্ষতি কৰি আহিছে এইফালে দৰ্শকে মানে হাতে মানে মনিব পাৰিলে গোটেইবিলাক দৰ্শকে এইবিলাক দৰ্শক গোটেইফালে দৰ্শকে আছে কাম বন ক্ষতি কৰি আহিছে মানে চবেই মানে মহটো চাম বুলি আহিছে এইফালে এহাল মহ যুঁজাব এতিয়া আমাৰ এইফালে বিগ মৌদা আছে চাওক এইটো বিগ মৌদা তেখেতেও ভিডিঅ' কৰি আছে এইটো হৈছে আমাৰ বিগ মৌদা তেখেতক অকণমান সুধিম চাওক ক'ত এটা ভিডিঅ' বনাই আছা অঁ এই আমাৰ বিগ মৌদা তেখেতৰ চেনেলটো উঠি গ'ল এতিয়া আৰু একো উঠা নাই তেখেতৰ চেনেলটো মানে এতিয়া 2K হৈ গ'ল ফাইনেল 2K হৈ গ'ল তেখেতৰ চেনেলটো তো এতিয়া তেখেতে ভিডিঅ' বনাই আছে চাওক এতিয়া সেই মোৰ চাইকেলখনৰ ওচৰ পাই গ'লে ম'হৰ যুঁজ বাতিল হৈ গ'ল মানে ম'হৰ যুঁজ প্ৰশাসনে পাতিব নিদিলে আৰু সন্ধিয়া টাইমলৈ পাতিব নিদিলে এতিয়া মোৰ এইখন চাইকেলখন আৰু চাইকেলখন লওঁ আৰু এতিয়া মই ঘৰলৈ যাওঁ আজি যদি চাই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা মাৰিব কমেণ্ট এটা মাৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই তো এতিয়া সমাপ্ত কৰিলোঁ তো আজিলৈ বাই বাই নতুন ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ বাই বাই